মইনা কলিতা সমাজলৈ ওলাই আহা হৈ যাব চাকৰি যাব বহুত দেৰি হৈ গৈছে মাই ডগছ কৃষ্ণ প্ৰভু মানে এঠাইলৈ যাব ল'লে যে মানে দাদা কোৰ্টলৈ যায় কোৰ্টলৈকে নহয় মই মেডামৰ চেম্বাৰলৈকে যাম ক'ত আছেনো চেম্বাৰটো চেম্বাৰটো ক'ত তুমি এই 2 নম্বৰ বাইলেনটোত কেতিয়াবা আহিবা চাহ একাপ খাই যাবা সেইটো চেম্বাৰ নে ৰেষ্টুৰেণ্ট সেই আলহী এজন গ'লে আৰু চাহ একাপ নোখোৱাকে থাকিব নে ঠিক আছে দিয়ক আজি এইফালে যোৱাৰ কথা আছে গ'লে সোমাম দিয়ক আহিবা দে মই যাওঁ দিয়ক মোৰ বহুত লেট হৈছে আয়ো আৰে মুকুট দাদা দুখ পালে নি চাওঁ দিয়ক দুখটো পোৱা নাই 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 এইটো চোৱাচোন ৰাস্তাৰ মাজত কেনেকে আছে কি হ'লে খুটাত মূৰ পেলাই দিলি যে কৈ আছোচোন বিয়াখনৰ পৰা ওলাবই নোৱাৰিছো হ'ব ওলা আৰু তাতে বেন পাতিডাল বজাই দিছে তই ইমান ধুনীয়াকে বিয়া নাম দিছ সেইকাৰণেহে বজাই দিছো মোৰচোন মনটো বেয়াহে লাগিছে অলগদ্ধ বেণ্ড বজালে হ'বলা মন বেয়া কৰে ফূৰ্তিহে কৰিব লাগে আপোনাৰ বিয়া ফুটি অকণ কৰিবলৈ পাইছো বেন পাতিয়ে যে মাতিছে হয় দে এছপিখন মানিহে মাতিব নোৱাৰিলো বিয়া ঘৰ বেন পাতি এটা থাকিলেহে ভাল লাগে চা সঁচাকে আজিকালি মানুহেতো আৰু দিখৌহে চিনি পায় দিখৌটো কি লাই অকণ হালিছে যাই অকণ হালিছে বল নহ'লে বেক ডেটত আমি ফূৰ্তি অকণ কৰি দিওঁ ফোনত কথা পাতাৰো শান্তি নাই হা মাৰক ছাৰ মোক আৰু এছো মাৰক মই এনেকে চিজিল হ'মগে এদিন নহয় তই চিঞৰ বাখৰ কিয় লগাইছিলি ঠিকেদাক বিচাৰিছিলো তই ইয়াত খাটনিয়াৰ ক'ৰবাত দেখিছ নাই তাকে মই ভাবিছো তাৰ পিছতো তই কিয় চিঞৰি আছিলি ছাৰ বাজেটটো দাখিল কৰিব লাগে কিহৰ বাজেট এই বিয়াখন যে মেনেজমেণ্ট কৰি দিলো ছাৰ চাওকচোন মই বাজেটটো দাখিল কৰিলে মই আজৰি হওঁ নাই তেওঁ সময় নাই মই কালি ঘৰলৈকে গ'লোগে নহয় গৈ মই আপোনাৰ বাজেটটো দাখিল কৰিব ধৰিছোহে মানুহটো চেঞ্চলেছ গা বেয়া বোলে ৰাতি ছাৰ কেইটা টোপনি নাহে নহয় ৰাতি চক খাই উঠে ছাৰ জুয়ে পুৰা সপোন দেখে হাতীয়ে খেদা সপোন দেখে ওখ পাহাৰ টাপা হেনো কেইকেইটাক পেলাই দিয়া সপোন দেখে আচ্ছা এইবোৰ কথা মোক শুনাই থাকিলে মই বাজেটটো কেতিয়া দাখিল কৰিম বাৰু মূৰটো মাৰি ৱালত দুফাল কৰি দিম পাগল কৰি মাৰিব মানে এই চবে এখন কিয় খা কৰি দিলে চা কিমাননো পেট পেলাই থাকিব মালিকটো থিয় হৈ আছো টেবুলো থিয় হৈ থাকক হেৰি তই যে নতুন কাম এটাত সোমাইছ পাৰিছনে নাই এয়া আপুনি মোক বেড ডেটত ফূৰ্তি কৰিবলৈ লৈ আহিছে তই কথাটোৰ উত্তৰ দেচোন ফূৰ্তি কৰিম বাৰু এই মালিক খুচ এৰা মই ভাবিছো কৰ্মচাৰী ইয়াত পেট পেলাই থাকোতেই মই গম পাইছো সিফালে যে মালিক খুচ মই যাওঁ কিয় ফূৰ্তি নকৰ নকয় চা বিয়াৰ ফূৰ্তি পিছত বেক ডেটত নাই এৰিবা আহি যোৱা নেৰিবা মইনা কলিতা সমাজলৈ ওলাই আহা তোৰ আকৌ দেৰি হৈছে নেকি ঐ মালিকো ধুনীয়া কৰ্মচাৰী বলিয়া ঘনাই ঘনাই চোং সলাই 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 এনেকুৱা বনোৱাই মালিকক কন্দুৱাই মালিকহে ওলোটাই পলাই মোৰ মইনা ঐ মালিকহে ওলোটাই পলাই আহৈ শুন বেক ডেটত ফূৰ্তি নকৰ বেচেৰাটো 10 মিনিটে হ'ল যে কোনো এটা আহিব নাই এতিয়ালৈকে কদ্দু ভোক লাগিছে ঐ তাকেই তই কি খাবিনো মেনুখনে নাই ইয়াত কেনেকৈ গম পাম এইখন পিছফালে আছেচোন এই গাহৰিকে খাই দিওঁ দে আজি এই ভোক লাগিছে মাৰি দিওঁ দে বহিছা হয় কিবা খাবলৈ আহিছে দাদা দিবলৈ আহিছো মানে মই এখন হোটেলত কামহে কৰোঁ তেতিয়াহ'লে একো সোধা নাই কিয় তোমালোকেনো একো কোৱা নাই কিয় আপুনিয়ে সুধিব লাগে মইচোন আহিয়ে সুধিছো বহিছা হেৰি খোৱাৰ কথা সোধক আচ্ছা কোৱাচোন কেকেৰা
আপোনাৰ চাকৰিটো আৰু কেইবছৰ আছে মোক কওকচোন কিয় সুধিলি নাই 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 মই এনেই সুধিছোঁ আপুনি কওকচোন ন তই কৈ লচোন কিয় সুধিলি আপোনাৰ আজি চাকৰি এটা আছে সেইকাৰণে সুকলমে ধুনীয়াকে চলি আছে সংসাৰখনো নিয়াৰিকে চলি আছে আৰু সেইকাৰণে মই চিকৰা লগা দি আপোনাৰ লগত লাগি আছো কাইলৈ ভগৱানে নকৰক আপোনাৰ চাকৰিটো যদি কিবা এটা গণ্ডগোল লাগে বা আপোনাৰ যদি কিবা এটা বিপদ হয় মই কিন্তু এনেকেও ঘূৰি নাচাওঁ তাৰমানে তই তেনেকুৱা মই নহয় মানুহৰ জাতিটো তেনেকুৱা না মই আপোনাৰ বিয়াত বেগটো হেৰুৱালো আৰে কোনোবাইতো পাইছে বা মোৰ বেগটো নিদিও নালাগে নালাগে দিব কিন্তু বেগটোৰ ভিতৰত থকা ভাউচাৰখিনি মোক কিয় নিদিলে এই সামান্য ভাউচাৰখিনিৰ কাৰণে আপোনাৰ মোৰ এটা ভাল ৰিলেশ্যন বেয়া হৈ গ'ল নে আচ্ছা আপোনাৰ বিয়াত কিমান টকা খৰচ হ'ল খুব বেছি 40,000 টকা আৰে মই 20,000 টকা মাৰিম নেকি বাৰু ঠিক আছে মই 5,000 টকা মাৰিলো মাৰিছ মানে উদাহৰণ দিছো এই 5,000 টকা মাৰি মই গুৱাহাটীত কেইদিনলৈকে চলি থাকিম আপুনি সেইটো কওক মানুহৰ মেণ্টেলিটিটো এনেকুৱা কিয় হৈ গৈছে মই ধৰিব পৰা নাই হিচাপটো লৈ ল'ব মাই ডগছ গাহৰি হয় মানে ছবি যে তলত মাংস আকৌ ছবি সেইটো গাহৰি হয় ইমান গৰমত হয় না ইমান গৰমত গাহৰি নাপাইছেও কিয় গাহৰি বনোৱা নাই নেকি না বনাইছে কিন্তু ইমান গৰমত গাহৰি খাই প্ৰেছাৰ উঠি মৰিবলৈ ওলাইছে তাহলে ব্ৰইলাৰ খোৱা দামটো কমিছে পেটটো ভৰিছে যাওক 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 তাকে লৈ আহক ঠিক আছে হ'ব এইটো আকৌ কি বয়সটো অকণ বঢ়াই লৈছো ইমানো বুঢ়া নালাগে তেতিয়াহ'লে চাইজটো কওক কিহৰ চাইজ মানে কিমান বুঢ়া হ'ব লাগিছে মোক চাইজটো কওক এই ডেকাও নহয় বুঢ়াও নহয় মাজতো বল আহা আহা সোমাই আহা নমস্কাৰ বহাচোন বহা মুকুতা কোন মই এওঁ মোৰ ভাইটিয়েও মই তোমালোকলৈকে ৰৈয়ে আছিলো বহাচোন বা বিয়া হ'বলৈকে সেন্দুৰ চেন্দুৰ লৈ আজৰি হৈ আছে মইতো বিয়া হলোৱে বাচ্চাদা আপুনি আমাকে আনিব হে এওঁ কি কৈ আছে এইবিলাক মই ছোৱালীৰ মাক আচ্ছা মানে বেয়া নাপাবছে মোৰ বয়সো হ'ল যেন বহাচোন মই আহি আছো ঐ হেই প্ৰথম আহিছোহে খেলি মেলি অকণ হ'বই মই নাই 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 তুমি কথাটো বুজা নাই ৰিচা কি বুজিব লাগে মোৰ ঘৰৰ পৰা 5জনী গাই আনি ইয়াত গাখীৰৰ বিজনেছ কৰাৰ কথাটো মই কেতিয়া ভাবিলো মই ভাবিছো তুমি মোৰ লগত ভাবা কিয় ভাবিবহে গাগদা ৰিচাৰ দেউতাকৰ 10জনী গাই পোহপাল দিবলৈ কষ্ট হয় সেইকাৰণে মই আৰু ৰিচাই ভাবিছো তাৰে 5জনী গাই ইয়ালৈ আনি আমি দুই পাৰ্টনাৰশ্বিপত ব্যৱসায়টো আৰম্ভ কৰি দিওঁ 50-50 শ্বেয়াৰ হ'ব মই চাকৰি এৰি এতিয়া গাখীৰৰ বিজনেছ কৰিম বেঙি চাকৰি এৰিব নালাগে আমি 4টা বজাৰ পৰা যদি 7টা বজালৈকে গোহালিটো টাইম দিওঁ 7টা বজালৈ আমাৰ ডেক্সিকে আহি ফুল হৈ যাব গাখীৰে আৰু 7টাৰ পৰা 10টালৈ আমাৰ হাতত এনাফ টাইম থাকে সেইখিনি সময়তে যদি আমি ঘৰে ঘৰে গৈ গাখীৰটো ডেলিভাৰী দিওঁ তেতিয়া চাকৰি ৰ'ল ব্যৱসায় ৰ'ল মই এতিয়া গাখীৰ বিক্ৰী কৰিম এই ষ্টুপিড মানুহৰ নিচিনা কথা নকব দেই ৰাকেশ তোমাক কিন্তু মানিছো দেই চাকচোন গাগদা আপুনি কথাটো বুজি পাইছে হয়নে তাই কথাটো বুজি পোৱা নাই নহয় হয় দিয়া তুমি কমটি সুন্দৰকে ৰিচাৰ বাপেকৰ পেটত লাত মাৰিব বিচাৰিছানে কি কৈছে খুৰা তুমি এটা কাম কৰা বুজিছা দেওবাৰে গণেশগুৰি বজাৰত বহা কৰা কিয় নহয় আইডিয়াবিলাক বিক্ৰী কৰিব পাৰিবা ন ফটোৱা কথা নকব দেই গাগদা এতিয়া মইহে ফটোৱা কথা কলো আৰে মাথা মাৰিব লাগে কে বিয়াৰ হিচাপত তুমি মাথা মাৰিছা আকৌ ৰিচাৰ বাপেকৰ গাই কেইজনী এই চবক মানে কথা এটা কোৱাই ভুল তুমি কি কৰা
পেট পেলোৱা কামটো মানে ধেমালি কৰিছে মই একচুৱেলি উকিল মাডামৰ এছিষ্টেণ্ট এই বেগটো ফোনটো পানী বটলটো এইবিলাক যি লাগে চব আনি দিয়ে উৎপলে কৈছে বয়সটো হৈছে যেন নমস্কাৰ চাহ একাপ খাই লৈ আহি আহা এইফালে যাম নে যোৱা এওঁ কিবা অসুখ চসুখ আছে নেকি নাই নাই একো নাই আহা 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 বহা খোৱা চাহ খোৱা খালি বিস্কুট চাহ এতিয়া প্ৰথমতে বিস্কুট চাহে খাই লোৱাচোন তাৰ পাছত কিবা ব্যৱস্থা কৰি আছো দিয়া খোৱা বিস্কুটেদি আৰম্ভ কৰোঁ কৰা কৰা এই এওঁ তোমাতকে কিমান সৰুনো প্ৰায় 10 বছৰমান হ'ব চানা খোৱাচোন না না এইবিলাক মই চুবাব নোৱাৰো কিয় বয়সো হৈছে যেন ইয়াই ইমান সৰু ল'ৰাটো কিমাননো বয়স হৈছে তোমাৰ নহয় মোৰ চুলিত নাযাব এসোপা চব অংক আছে এতিয়া চেম্পু মাৰি দিছে গোটেইসোপা খহি যাব কি তোমাৰ বয়সনো কিমান হৈছে মোৰ বয়স অনুমানো টম্পলি চুইছে টম্পলিছ মানে 45 চুইছে তোমাৰ 45 এওঁ 10 মানে 55 নাই হোৱা হৈছে নাই হোৱা হৈছে আপুনি চুলিটো নাই হোৱা উঠ বুলিছো নহয় নহয় মানে নহ'ব 55 বছৰীয়া বুঢ়ালে মই ছোৱালী বিয়া দিম উঠ বুলিছো নহয় উঠ অৱস্থা আছে একো খোৱা বস্তু নাই উঠ বুলিছো নহয় ওলা বুলিছো নহয় ওলা যা চালা ঐ তই মোক শেষ কৰি দিলি তই মোক বৰবাদ কৰি দিলি ঐ মই কি কৈছো আৰে তোৰ বয়স 45 বছৰ বুলি কলি কিয় মইতো 55 হৈ গলো আপুনিহে শিকাই আনিছে একে সৰু ছোৱালী হৈ নাযাবি একে বুঢ়া হৈ নাযাবি সেইকাৰণে আমাৰ দোকানৰ মালিকৰ বয়সটো কৈছে টম্পলি এতিয়া কৰিম কি ঐ তহঁত দুটা এতিয়াও খাৰা হৈ আছ যে দিয়ক বহি দিয়ক ঐ বহিবলৈ কোৱা নাই ওলা নহয় মানে বাইদেউ শুই দেও কিহৰ শুই দিয় কোন শুই দিয় হা যা বুলিছো নহয় নগলে কিন্তু এতিয়া মই ডকাইত বুলি চিঞৰিম চালা বুঢ়া কেইটা চুলিত ৰং খানি ছোৱালী চাবলৈ আহে পপাটো চালা থানাতে জনাই দিও নেকি দাদা পটককে নেমু পাত দুটা লৈ আহকচোন নেমু পাত কিয় লাগে এই মণিক লাগে মই ফোনটো কৰি লওঁ এই ডেইটিত যোৱা সময়ত মই জংঘলত সোমাম নেকি নেমু পাততকে ডিউটিহে ডাঙৰ হ'ল ডিউটিটো ডাঙৰ মণি এয়া মই নেমু পাত আনিছো আহা কিয় নেমু পাত আহাচোন তুমি বহা কি হৈছে আপোনাৰ মইহে তোমাক সুধিব লাগে কি হৈছে তোমাৰ ডক্টৰৰ এপইণ্টমেণ্ট লওঁ নেকি মোৰ একো হোৱা নাই আৰু কিয় ডক্টৰৰ এপইণ্টমেণ্ট ল'ব লাগে কথা নলুকুৱাবা মণি তোমাৰ গা বেয়া নহয় কি সুধিছো তোমাক গালি পাৰিব নেকি কোৱাচোন আগতে খালেও তেনেকুৱা হয় বুলি জানো কিন্তু মুখৰ লোভ সামৰিব নোৱাৰি কালি ৰাতি তিয়ঁহ এপিচ খাই দিছিলো এতিয়া পেটটো একদম ভুটভুটা আছে গেছ লাগিছে এয়া নেমু পাত আনিছো লোৱা ভাপটো আহিলে শুঙি দিবা এই ইমানকে কিয় শুঙিছা গোন্ধ পোৱা নাই নেকি পাইছো ভয় খুৱাই মাৰিবাহে
দিছ 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 অ'। দিছ এই। দিছ এইবিলাক কি ৰূপ ললি তই অজা আনি মানে মই যদি অজা ক'ত মোৰ আনি দিছ 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 আৰে এইবিলাক কি ৰূপ ললে আকৌ এই ফটকে উঠচোন গাড়ীখন এপাক ঘূৰি আহোঁ অজা অজা এখন নুখুলিছে যা অজা এইটো তই খুলিবই নোৱাৰিলি মই এপাক ঘূৰি পাই গলোহি আকৌ বোলে গাড়ীখন এপাক ঘূৰি আহিছে সেয়া গাড়ীখন এপাক ঘূৰি আহোঁ বুলি ক'লো এপাক ঘূৰি পাই গলোহি আপোনাক মই বেয়া পাইছো কিয় আপোনাক যে মই বিয়াত একো দিব নোৱাৰিছো মোক বেয়া পাই আছে হেই সেইটো কথাৰ কাৰণে মই বেয়া পাম নে দিবি আৰু লওক কি অজা আনি ৰজা ৰাণী মুটুত মুকুট মুটুত মুকুতা মুকুট মুটুত ছাৰ মই ভাবিছোঁ ছানডে থানাতে এক্টিং ক্লাছ এটা কৰিম এক্টিং শিকিবি শিকাম ছাৰ খোলো নাই এক্টিঙৰ ৱৰ্কশ্বপ এটা খোল ছাৰ মই ভাবিছোঁ জেনেৰেল ৰুমতে ক্লাছটো কৰিম কিন্তু মোৰ টেবুলখন আপোনাৰ ৰুমত লগাই দিম মানে প্ৰিন্সিপালৰ ৰুমটো অকণ বেলেগকৈ হ'লে ভাল দেখি আৰু তেনেহ'লে ফাইনেল বুলি ভাবোঁ আৰু ন থানাতে খোলাটো মানে ফাইনেল আপুনি পাৰ্মিশ্যন দিলেহে ফাইনেল আৰু আচ্ছা শুনচোন কওক ছাৰ এক্টিঙৰ লগে লগে জানো ফিজিকেল এক্সাৰচাইজটো ইম্পৰ্টেণ্ট নহয় বিৰাট দৰকাৰ ছাৰ সেইটো মই শিকাম হেই তোৰ এইটো পেট লৈ এক্সাৰচাইজ শিকালে ভাল দেখিব জানো বেয়া লাগিব নেকি বেয়া লাগিবতো এনেই তোৰ এক্টিঙৰ কাৰণে ফিজিকটো ঠিকেই আছে থেংক ইউ ছাৰ আচ্ছা ৰচোন তোৰ বুকুৰ চাইজ কিমান ফুলালে 32 মান হ'ব নহয় নেকি 36 মান হ'ব লাগে 36 খোলচোন খোল টি চাৰ্টটো খোল তেতিয়াহে গম পোৱা যাব খোল একো নহয় খোল আছেতো চাওঁ ফুলাচোন 36 বুকু এখন লৈ আছোনে মই ফুলা 36 হয় নেকি চাওঁ ঘূৰি দেচোন বাহুকেইটা ফুলা নুখোলো ছাৰ এক্টিং ক্লাছ নুখোলো ছাৰ থানাত কৰ্মশালা খোলেহি বঢ়িয়া অ' কেকেইটা কি কৰিছে মা ছাৰে বোলে আজি পাৰ্টি কৰিব মই বোলো বাহিৰত নালাগে মিডিয়া ঘূৰি থাকে নহয় ভিতৰতে সেইকাৰণে বাৰ টাইপ এটা পৰিৱেশ বনাই দিছোঁ ছাৰে সঁচাকৈ পাৰ্টি কৰিব নেকি তাকো থানাত ডাঙৰ মানুহবিলাক এনেকুৱাই মহিমা ধৰিব নোৱাৰি নহয় চিচাৰ গিলাচ দুটা আনিবা অঁ হ'ব কেকেইটা ভিতৰৰ পৰা এৰেঞ্জমেণ্ট হৈ গ'ল আপুনি অকণ চাই দিব ছাৰলৈ ফোন এটা মাৰক আকৌ পালেহি তনেয়াৰ ছাৰ সকলো ৰেডি হ'লনে ৰেডি 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 ছাৰ গুড আহক আহক ছাৰ এয়া আৰু কিবা লাগিব নেকি ছাৰ মই যিখিনি পাৰিছো আৰু দেই কি এইবোৰ তাকে মই নিজে আচৰিত হৈছো আজি বোলো ছাৰৰ আজি কি মন গ'ল কিন্তু লাগে কেতিয়াবা হয় কিন্তু হাৰ্ডকে নালাগে লাইটকে ঐ বাহিৰত চাবি ছাৰ সোমাল বহি লওকচোন গছত লাইটিং কৰি দিছো গজল লাগি আছে ধুনীয়াকে এইটো মাৰি মোৰ ফালি দিও নেকি কি হ'ল মই কৈছিলো এইবিলাক কৰিব মই মদ খাওঁ হা মই মদ খাওঁ মই মদ খাওঁ নাখায় তেনেহ'লে কি এইবোৰ ৰাকেশে অথনি ক'লে আপুনি আগলৈ আহি নকওঁ কিয় অঁ এই আপুনি অথনি পাৰ্টিৰ কথা ক'লে যে ষ্টুপিড পুলিচৰ লেংগুৱেজত পাৰ্টি মানে কি আপুনি নাজানে জানেনে নাই জানো কি যেতিয়া আমি অপাৰেশ্যনত যাওঁ বা পেট্ৰলিঙত যাওঁ সেইটোক পাৰ্টি বুলি কয় তেনেহ'লে সেই সোপা কিয় মই এয়া এৰেঞ্জ কৰিব কৈছিলো
সি ভালকে ডিটেইলছৰ কথাবোৰ নক'লে নহয় মোক পাৰ্টি এৰেঞ্জ কৰাৰ কথা ইয়াক ননচেন্স ডিউটিৰ টাইমত পাৰ্টি মানে পেট্ৰলিং পাৰ্টিৰ কথা মনলৈ নাহিল মদৰ পাৰ্টিৰ কথাহে মনলৈ আহিছে পাৰ্টি ৰেডি নতংকি নকৰিব কোন যায় হওক মোৰ লগত এজন নাহে